নমস্কাৰ বন্ধুসকল, যোৱাকালি মোৰ ল'ৰাটোৰ 9 মাহ সম্পূৰ্ণ হৈ গৈছে আৰু সম্পূৰ্ণ হৈ যোৱা বাবে প্ৰতি মাহৰ দৰে এইবাৰো তাৰ এটা ফটো কেইটামান ফটো উঠাই থ'ম বুলি ভাবিছিলোঁ, কিন্তু ল'ৰা ডাঙৰ হ'ল যে তাৰ বাবে সি ভালকৈ নাথাকে, একেবাৰে উৎপাত কৰি থাকে আৰু সকলোবিলাক টানি মোহাৰি একেবাৰে তাক সকলোবিলাক লাগে। আৰু এই যে নটো লিখি দিছোঁ নহয়, তাৰ পুতলা আপেল আম এইবোৰেৰে আৰু খেলা বস্তুবোৰেৰে সি উৎপাত কৰি দিয়ে সেইবিলাক। আৰু এয়া তাৰ কেক কটা হৈছে, এই চুৰিখন তাকেই লাগে। আৰু যোৱাকালি তাৰ 9 মাহৰ এইটো জন্মদিন নহয় বাৰু, 9 মাহ সম্পূৰ্ণ হোৱাৰ বাবে এনেদৰে অলপমান আমি তাৰ ভাল লগাইছোঁ তাক। সি বহুত ফূৰ্তি পাইছে। আৰু এনেদৰে এটা ৰিলচ বনাই ফেচবুকতে সাঁচি ৰাখিলোঁ। আজিলৈ বন্ধুসকল ইমানখিনিয়েই, ধন্যবাদ।